তো গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? সকলোতো ভালেই। মৰ্ণিং মানে আমি এফালে যাবলৈ ওলাইছোঁ কাকচাং। এইফালে মোৰ লগত গোপাল আছে আৰু মই। হেল্ল' গাইজ। আৰু আমাৰ উত্তম আহিব এতিয়া। উত্তমো ওলাই আছে। তো গাইজ এতিয়া মানে 7টা হৈছে, আমি গৈ পামগৈ মোটামুটি চাগে 11টামান বাজিব আৰু। তো দেখুৱাম ভিডিঅ'বিলাক। অকণমানি ছোৱালীজনী এজনী নামটো কৈ দিয়া, কৈ দিয়া। নামটো কি কয়? সেইফালে গোপালে চলাই আছে। সকলো আমাৰ ৰেডি হৈ গ'ল এতিয়া। আমি এতিয়া যাবলৈ ওলাইছোঁ কাক। তো গাইজ ফাইনেলি আমি তামাম কুঁৱলী, মানে বহুত কুঁৱলী পৰিছে, কোনো মানে একো নেদেখে, একদম আস্তে আস্তে। তো গাইছ আমি বাবাথান পালোহি। দেখিছা নাই, গোটেই ৰাইজ ৰৈ আছে এইকেইটা বাবাথান। উঠি আহিছোঁ, কি ওখ দেখিছা নাই আপোনালোকে? কি হ'ল? তো গাইছ আমি এতিয়া বাবাথানৰ ওপৰলৈ উঠি আহিছোঁ, পাহাৰলৈ। দেখিছা নাই কেনেকুৱা ওপৰত উঠি আহিলোঁ। গৈ থাকোঁ আৰু, চেষ্টা অসাধ্য একো নাই। গাইজ আপোনাক দেখুৱাবলৈতো আহিছোঁ ইমান ওপৰলৈ, চিন্তা নকৰিব। এই যেন তেনে পামগৈ। ফাইনেলি পাই গ'লো ওপৰ। নাই পাগে। বহুত ওপৰত উঠি আহিলোঁ। গাইজ ইয়াৰ পৰা যদি কেনেবা পৰিবলৈ হয়, মৃত্যুটো নিশ্চয় আৰু। গাইজ ফাইনেলি পাই গ'লো ওপৰ। বৰ ধুনীয়া পৰিৱেশ কিন্তু। পুৰা এটা এটাকে বুজালে। তো গাইজ ফাইনেলি পাই গ'লো আমি কাকচাং। আমি এতিয়া ক'ত আছোঁ? কাকচাং। মাতি যাবা। হেল্ল'।
পাই গ'লো ফাইনেলি মেইন জেগাকণ এইটো হৈছে কাকচাং ৱাটাৰফল